APPL long live. Pramod Bora Jindabad. আমার অফিসৰ উদ্ঘাটন কৰিবলৈ অহা যিটো বাজেট আমাৰ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব তাত আমি সেই বৰ্ডবিলাকৰ কাৰণে বাজেট ধাৰ্য কৰি ল'ব পাৰিম আৰু সেইখিনিৰ পিছত আমি বৰ্ড গঠন কৰিম। লাষ্ট এটা প্ৰশ্ন, যিহেতু আপোনাৰ মানে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰে কৈছে যে গোবিন্দ বসুমতাৰী দুটাকৈ পদ খামোচ মাৰি ৰাখিছিল, যাৰ ফলত তেওঁ দুটা পদৰ পৰাই সুবিধাটো গ্ৰহণ কৰি আছে। কি কৰিব? তেওঁ আচলতে চকু পুৰণি হৈছে, আচল কথাটো সেইটোৱে। আৰু বহু বছৰ ক্ষমতাত আছিল, এতিয়া ক্ষমতাৰ পৰা আঁতৰি থাকিব লগা হৈছে, সেইকাৰণে সেইবোৰ তেওঁৰ হজম হোৱা নাই। আৰু পাৱাৰৰ পৰা আঁতৰি থকাৰ ক্ষেত্ৰত হোৱাৰ পিছত তেওঁ কৰিবলৈ একো নাই, সেইকাৰণে যেতিয়া মানুহৰ হাতত একো কৰিবলৈ হাতত কোনো কাম নাথাকে বা সময়বোৰ কেনেকৈ কটাব তাৰ কাৰণে এক ব্যৱস্থা নাথাকে, তেতিয়া সদায় দুষ্ট চিন্তাই জুমুৰি ধৰে। সেইকাৰণে কাৰ কি ভুল ধৰিব, কাৰ কি খুদ উলিয়াব, সেইটো চিন্তাতে ব্যস্ত থাকি তেখেতে এইখিনি বক্তব্য দাঙি ধৰিছে। তেখেতে বক্তব্য দিয়ক, মোৰ ক'ব লগা একো নাই। কিন্তু মই খামোচ মাৰি ধৰিম বুলি দুটা পদো ৰখা নাই। ৰাইজে প্ৰথমে বিচাৰিলে মোক MCLA হিচাপে, ৰাইজে মোক ইলেক্টেড কৰিলে, নিৰ্বাচিত কৰিলে। তাৰপিছত আকৌ ৰাইজে বিচাৰিছে MLA হিচাপে, MLA নিৰ্বাচিত কৰিছে। কিন্তু এই দুটাও পৰ্যায়ে মই ধৰি ৰাখিব খোজা নাই। সেই কথাখিনি মই ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়ালৈকে ঊৰ্ধ্বতন মহলৰ পৰা, আমাৰ পাৰ্টীৰ হাইকমাণ্ডৰ পৰা একো নিৰ্দেশ অহা নাই। যিদিনাই মোৰ ওপৰত নিৰ্দেশ আহিব সেইদিনাই মই এটা পদ খালী কৰি দিম। MCLA খালী কৰিব লগা সেইটো আমাৰ নিৰ্দেশৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ কোনটো পদ খালী কৰিব দিয়ে। তেওঁৰ নিৰ্দেশ পালন নকৰাকৈ যদি খামোচ মাৰি ধৰোঁ তেতিয়া মোক দোষাৰোপ ধৰক, কিন্তু এতিয়ালৈকে মোৰ ওপৰত একো নিৰ্দেশ অহা নাই, সেইকাৰণে বাট চাই আছোঁ। এনেই হয়তো তেওঁ আৰু এটা ক'ব বিচাৰিছে দুটা খামোচ মাৰি দুটাৰ সুবিধা লৈছে। মই এটাৰহে সুবিধা লৈছে, এই কথাখিনি মই স্পষ্টকৈ কৈছোঁ যে যিদিনাখনৰ পৰাই মই MLA হিচাপে নিৰ্বাচিত হৈছোঁ সিদিনাখনৰ পৰাই ডেপুটি চিফৰ যিখিনি সা সুবিধা পাবলৈ সেইখিনি সম্পূৰ্ণৰূপে বাদ দিছোঁ। অফিচিয়েলি মই ৰিটেন হিচাপে আমাৰ BTCৰ মুখ্য কাৰ্যালয়ত লিখি দিছোঁ যে মোক এই সুবিধাখিনি নালাগে। সেইকাৰণে মই আচলতে অবৈতনিক ডেপুটি চিফ, অনাৰেৰী ডেপুটি চিফ, দৰমহা নাই, TSA একো লোৱা নাই, মাত্ৰ MLA হিচাপে যিখিনি সুবিধা পাইছে সেইখিনি লৈছোঁ। সেইকাৰণে সেইফালৰ পৰা মই এটা মুক্ত আছোঁ। তাৰপিছত দ্বিতীয় কথাটো হ'ল 6 চিডিউল কাউন্সিলত একেজন মানুহেই MLA হ'ব পাৰে, মন্ত্ৰীও হ'ব পাৰে, বা EMO হ'ব পাৰে। আৰু কথা তেখেতে হয়তো 20 বছৰ MLA হৈ থকা মন্ত্ৰী হিচাপে জানিব লাগিছিল যে এটা সময়ত আমাৰ কাৰ্বি আংলঙৰ যিজন চিফ আছিলে জয়ন্ত ৰংপি, ডক্টৰ জয়ন্ত ৰংপি, তেখেতে দুটা টাৰ্ম, এটা মাত্ৰ নহয় দুটা টাৰ্ম চিফ এক্সিকিউটিভ মেম্বাৰো আছিলে, MPও আছিলে, ইলেক্টেড MP, তাকো ৰাজ্যসভাৰ MP নহয়, তেওঁ তেনেকুৱা আছিল। তাৰপিছত মেঘালয়ৰ যিখিনি কাউন্সিল তাতো MLA আৰু EM একে সময়তে, আনকি মন্ত্ৰী আৰু EM হোৱা তেনেকুৱা বহুত উদাহৰণ আছে। তো আমাৰ কাৰ্বি আংলং তেনেকুৱা হ'ল, বৰ্তমানো কাৰ্বি আংলঙত তেনেকুৱা আছে, MPও আছে, EMও আছে। তাৰপিছত ডিমা হাছাওতে এটা সময়ত একেজন মানুহে চিফো হৈছিলে, ৰাজ্যসভাৰ মেম্বাৰো আছিলে, MPও আছিল। সেইকাৰণে 6 চিডিউল আচলতে একেজন মানুহে দুটা পদ খামুচি ধৰাৰ ব্যৱস্থাখিনি আছে। কিন্তু মই তেনেকৈ খামুচি ধৰি থাকিব বিচৰা নাই। আমাৰ ওপৰ মহলৰ পৰা যিখিনি নিৰ্দেশ আহে সেইমতে পালন কৰিম। আৰু দুটা পদত আছে যদি মই সম্পূৰ্ণৰূপে বাদ দিছোঁ। মোৰ ফালৰ পৰা ক'বলগীয়া এইখিনিয়ে। তেখেতে কি ভাবক, তেখেতৰ সেইটোৱে, তেখেতৰ এতিয়া কৰিবলৈ একো নাই। সেইকাৰণে যেতিয়া হাতত কাম নাথাকে, কৰিবলৈ একো নাথাকে, তেতিয়াহ'লে দুষ্ট আত্মাৰ চিন্তাবিলাক মূৰত হেঁচি ধৰে। আৰু সেইকাৰণে তেখেতে কাৰ খুদ উলিয়াব পাৰে, কাৰ দুখ উলিয়াব পাৰে, সেই কথাখিনি চিন্তা কৰি বক্তব্য দাঙি থৈছে। BPF-এ 17টা বছৰে গোটেই অঞ্চলৰ যিখিনি কাম কৰিছে সেইখিনি পৰা নাই। তেওঁলোকে 5 বছৰ যিখিনি কাম কৰে তাত আমি এবছৰৰ ভিতৰতে আমি 6 মাহে কাম কৰিব পাৰিছোঁ। আৰু 6 মাহতে তেওঁলোকে 5 বছৰ যিখিনি কৰিছে তাৰ সমান কাম কৰিছোঁ। আপোনালোকে গাঁৱত সোমালে দেখিব অন্ততঃ প্ৰতিটো অঞ্চলতে, প্ৰতিটো ব্লকৰ ভিতৰতে এটা নহয় এটা কাম চলি আছে।
প্ৰত্যেকটো বিভাগৰে কাম চলি আছে। ক'ৰবাত ৰাস্তা নিৰ্মাণ কৰা হৈছে, ক'ৰবাত হয়তো স্কুল মেৰামতি কৰা হৈছে, স্কুলৰ বাউণ্ডাৰী ৱাল কৰা হৈছে, ক'ৰবাত আৰ্ট ফিলিং কৰা হৈছে, ক'ৰবাত দলঙৰ কাম কৰা হৈছে, ক'ৰবাত হয়তো ডোং কাম কৰা হৈছে, ক'ৰবাত হয়তো ইৰিগেশ্যন কেনেলৰ কাম কৰা হৈছে। প্ৰতিটো ব্লকৰ ভিতৰতে 3-4টাকৈ কাম তেনেকৈ চলি আছে। আমি 6 মাহৰ ভিতৰত এইখিনি কৰিছোঁ আৰু অহা নগৰ UPPৰ এটা শাখা দল টি চেল চাহ কোষ তাৰমানে চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰা এটা কোষ হিচাপে আমাৰ আছে। ইয়াৰে কেন্দ্ৰ কাৰ্যালয় ইয়াতো উন্মোচন কৰা হ'ল। যোৱা নিৰ্বাচনত আমাৰ টি কোষৰ কৰ্মীসকলে যথেষ্ট কাম কৰিছে, কষ্ট কৰিছে। বিশেষকৈ চাহ বাগানখনত কাম কৰা যিবিলাক আমাৰ বনুৱা আছে, তেওঁলোকৰ আৰ্থসামাজিক আমাৰ গাঁও অঞ্চলত বসবাস কৰাতকৈ অধিক শোচনীয়। আৰু তেওঁবিলাকক আমি কেনেকৈ তেনেকুৱা পৰিস্থিতিৰ পৰা অলপ আগুৱাই আনিব পাৰোঁ সেই কথাটো চিন্তা কৰি চাহ জনগোষ্ঠীৰ মাজত কাম কৰিবৰ কাৰণে চাহ কোষ বুলি এটা সুকীয়া আমি শাখা খুলিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি চাহ জনগোষ্ঠীৰ মাজত কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। ইতিমধ্যে যোৱা বিগত নিৰ্বাচনৰ সময়ত কৰিছিল, কিন্তু তেতিয়া আমাৰ টি কোষটো খুব চালকীয়া অৱস্থাত আছিল, কৰ্মী খুব কম আছিল, আৰু সেইকাৰণে আমি যিখিনি কাম কৰিব লাগিছিল সেইখিনি পৰা নাই। তথাপি আমি আশা কৰা মতে ভোট পাইছোঁ। আৰু যিহেতু বৰ্তমান আমাৰ চৰকাৰ নিজৰ চৰকাৰ, আৰু চৰকাৰৰ সময়ত আমি চাহ খেতিত কাম কৰা যিবিলাক মানুহ আছে তেওঁলোকক কেনেকৈ পাৰোঁ আৰ্থসামাজিকভাৱে তেওঁলোকক সকাহ কৰিবৰ কাৰণে, তেওঁলোকৰ জীৱন ধাৰণৰ যিটো মানদণ্ড সেইখিনি আগুৱাই আনিবৰ কাৰণে আমি কাম কৰিম। আৰু আশা কৰিছোঁ এইদৰে আমি কাম কৰিলে অন্ততঃ তেওঁলোকৰ যি জীৱন ধাৰণৰ যিটো মানদণ্ড সেইটো উন্নত হ'ব। তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত, আৰ্থিক দিশত, সামাজিকভাৱে আগুৱাই যাবৰ কাৰণে আমি কাম কৰিম। আৰু এই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দি কাম কৰিবৰ কাৰণে টি চেল গঠন কৰা হৈছে।